ৰাহুল গান্ধীয়ে নিজৰ ঘৰ খালী কৰিব লাগিব। বেঘৰ হ'ব ৰাহুল গান্ধী। প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ পুত্ৰৰ কিয় নিজৰ ঘৰ এৰি গুচি যাব লগা হ'ল, আজি সকলো জনাম। তাৰ আগত ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল, ৰাহুল গান্ধী 2019 চনত কৰ্ণাটকত কৰা এটা মন্তব্যৰ বাবে ৰাহুল গান্ধীৰ ওপৰত 4 বছৰে এটা কেছ চলি আছিল। আৰু কিছুদিন পূৰ্বে এই কেছৰ শুনানি হয়, য'ত ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হয় আৰু 2 বছৰ শাস্তি আৰু 4 বছৰলৈ ৰাহুল গান্ধীয়ে কোনো ইলেকশ্যন খেলিব নোৱাৰিব। ৰাহুল গান্ধীয়ে মোদীক লৈ বেয়া মন্তব্য কৰাৰ বাবেই চলি আছিল কেছটো। ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হোৱাৰ বাবে ৰাহুল গান্ধীৰ চৰকাৰী ঘৰৰ পৰা 22 এপ্ৰিলৰ পূৰ্বে ৰাহুল গান্ধীয়ে চৰকাৰী ঘৰ খালী কৰিব লাগিব। ৰাহুল গান্ধীৰ সেই বিতৰ্কিত মন্তব্যটোত ৰাহুল গান্ধীয়ে কৈছিল যে দেশৰ সকলো মোদীয়ে কিয় চোৰ। নীৰৱ মোদী, ললিত মোদী, নৰেন্দ্ৰ মোদী আৰু এই বিতৰ্কিত মন্তব্যৰ বাবে ৰাহুল গান্ধীৰ ওপৰত চলি আছিল কেছ, আৰু যাৰ শুনানিটোৱে সকলোকে আচৰিত কৰি তুলিছে। আপোনাৰ মন্তব্য কমেণ্ট বক্সত জনাব, ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।